মোক সাংবাদিক সকলে খুদিছে যে 2020 সনত সরকার গঠন করার আপনার প্রত্যাহ্বান কি আছিল 2020 সনত সরকার গঠন করার লগে লগে প্রত্যাহ্বান আছিলে যে হাগ্রামা মহিলারি ডাঙরিয়ার সরকারে আমার উপরত এই বড়োলেণ্ডৰ জনগণৰ উপরত 2900 কোটি টাকার ধার কৰি থৈ গৈছে এটো সবচেয়ে ডাঙৰ সমস্যা আছিলে ইয়াৰ লগতে সমস্যা আছিলে আমাৰ অফিসৰ ফাইল বিলাক হাৰিয়ানা ইউপি বিলাকত যাই আছিলে এই ফাইল বিলাক আমি আনিব লগা হৈছে কন্ট্রাক্টর বিলাকে সাপ্লাই কৰিবলৈ আহি হাগ্রামা মহিলারি ডাঙরিয়ার দিনত সিডি ফান্ড কিবা ফান্ড এই বিলাকত সাপ্লাই কৰিবলৈ আহি সব অফিসিয়াল ফাইল বিলাক বাহিৰত লৈ গৈছিলে এই বিলাক আমি আনিব লগা হৈছে অফিসত মানুহ বিলাকে ডিউটি কৰা নাছিলে ভালকে এই সময়ত এইটো ভালকে ডিউটি কৰাবৰ কাৰণে আমি কাম কৰিব লগা হৈছে সিস্টেম বুলি একো নাছিলে সিস্টেম আনিব লগা হৈছে এই বড়োলেণ্ড কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত প্ৰথম কাউন্সিল যত আদি অফিস চলিছে আমাৰ ইন্টারনেট যুগে অফিস চলিছে প্ৰথম কাউন্সিল বড়োলেণ্ড কাউন্সিল প্ৰথম কাউন্সিল যত যিমান আমাৰ মাটিৰ কালি আছে ভূমি আছে যত মানুহ বসবাস কৰি থকা হৈছে এই ভূমিখিনি ডিজিটাইজ কৰা হৈছে বড়োলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল যত আমি আমাৰ খেতিয়কসকলৰ ডিজিটাইজ কৰিছো ডাটা তেখেতসকলৰ ডাটাবেস আমি কালেক্ট কৰিছো কোন খেতিয়কে কি খেতি কৰে এটা আমাৰ হাতত আহিছে বড়োলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল যি সকলে বুৱনী খিপিনী সেৰিকালচাৰ প্ৰডাক্ট কৰা আমাৰ বাইদেউসকলৰ মাকসকলৰ ডাটাবেস আমি প্ৰডাক্ট কৰিছো আৰু আজি আপোনালোকে দেখিছে সুপাৰ 50 দ্বাৰা হিদিনা এজন সাংবাদিকে খুদিছে বিপিএফ বলে কৈছে যে এই সুপার 50 তো আমাৰ পৰাহে নিছে এই পলিসিটো ইউপিপিএলৰ নহয় ইয়াত বহুত মানুহ আছে আগৰ সৰকাৰতো কাম কৰি আহা মানুহ আছে বিপিএফৰ দিনত সুপার 50 নহয় সুপার 10 সুপার 5 নাছিলে আৰু এই সুপার 50 দ্বাৰা শ লৰা ছোৱালী এতিয়া ইউপিএসসি কোচিং কৰিছে এপিএসসি কোচিং কৰিছে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে সৰকাৰি খৰচত কোচিং কৰিছে আৰু ডক্টৰ বাসিৰাম বড়ো ফেলোশিপ লৈ আমাৰ বহুত লৰা ছোৱালী এতিয়া পিএইচডি কৰি আছে যোৱা বছৰৰ পৰা 5 জন লৰা ছোৱালীক আমি ফৰেন কান্ট্ৰীত আমি এব্ৰডত পঢ়াৰ কাৰণে স্কলাৰশিপ আমি আৰম্ভ কৰিছো যি সকলে খেল ধেমালি কৰে তেখেতসকলক সহায় কৰিছো বিভিন্ন ক্লাব বিলাকত আমি 5 লাখ আৰ্থিক সাহায্য দিছো বড়োলেণ্ডৰ 40টা সমষ্টিত 40টা অডিটোৰিয়াম নিৰ্মাণ কৰা হ'ল সুজিত নাৰ্জাৰী অডিটোৰিয়াম 40টা সমষ্টিত আমি 40টা ষ্টেডিয়াম বীৰ শিলাগাং ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো